हेलो बंधुসকল पुनः स्वागत जनाइছো মোৰ নতুন এটি ভিডিও লৈ আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল ভিডিও আসাম ষ্টৰীটো বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে খুবেই ধুনীয়া এটা ষ্টৰী লৈ আহিছো খুবেই জমনি হ'বলৈ গৈছে ষ্টৰীটো এণ্ড আপোনালোকে শুনি কেনেকুৱা পায় প্লিজ মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব লগতে মোৰ চেনেলটো এনেকুৱা সাবস্ক্ৰাইব কৰি দিব নতুন নতুন এনেকুৱা ষ্টৰী শুনি থাকিব ঠিক আছে বন্ধুসকল আহকচোন আমি আজি ষ্টৰীটো আৰম্ভ কৰোঁ ছাগলীজনীৰ নেজ ছুটি ছুটি কুকুৰৰ নেজ বেকা আনৰ ঘৈণীবোৰ মৰম লগা নিজৰ জনীহে বেয়া ব্ৰইলাৰ মুৰ্গীৰ দাম কম লোকেল মুৰ্গীৰ বেছি গহনা কাপোৰ কিনি দিলে পত্নীয়ে হৈ যায় সুখী মেকুৰীয়ে মাতে মেও মেও কুকুৰে কৰে ভৌ ছোৱালীৰ মন বুজিব পৰাকে দুনিয়াত নাই কেও ধকা মাৰে পিঠিতে ঘুচা মাৰে নাকত পাৰ্লাৰত গৈ ছোৱালীবোৰে ময়দা খানে মুখত আই বুলি ধৰিলো কলম লভ বুলি পঠালো মৰম নতুন বাৰীৰ নতুন জিকা চিঠি লিখিবলৈ এই প্ৰথম শিকা দৰ্জা চুকৰ মকৰা জাল তুমিয়ে মোৰ প্ৰথম মাল আকাশী লতাৰ শিপা নাই তোমাৰ সমান ধুনীয়া নাই পুখুৰীৰ পাৰে পাৰে নাৰিকলৰ পুলি নাভাবিবা তোমাক পাহৰিলো বুলি 31 32 33 এয়া মোৰ চিঠি লিখাৰ প্ৰেক্টিছ ৰেলৰ ডবা ঘটং মটং তোক নাপালে জিন্দাগী খতম চুলাই পানীৰ যিমান নিচা মোৰ কথা সিমানে সঁচা আলমাৰী কাপোৰ জাপ জাপ কাঁহী বাতি থাক থাক মোৰ হাতৰ আখৰ দেখি নাভাবিবা ফাক ফাক ঘৰত যদি আলু আছে মাংসৰ লগত খাবা মোলৈ যদি মৰম আছে চিঠিৰ উত্তৰ দিবা যোৰহাটৰ চিয়াৰী গোলাঘাটৰ কলম চিঠিৰ উত্তৰ দিয়াত নকৰিবা পলম কৃষ্ণ কৃষ্ণ বেয়া নাপায় যেন প্ৰেমৰ চিঠিৰ মাদকতা মিঠা নিষ্টালজিয়া আজি ষ্টৰীটো ইমানে আছিল সো শুনি আপোনাক কেনেকুৱা পাইছে প্লিজ কমেন্ট বক্সত কমেন্ট কৰি জনাব লগতে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব নতুন নতুন ষ্টৰী শুনি থাকিব ঠিক আছে বন্ধুসকল ইমানে আজিলৈ থেংক ইউ